নমস্কাৰ, মোৰ নাম যদুমণি কলিতা। মোৰ চেনেললৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। সকলোৱে যদি ভাল পায় লাইক এটা কৰিব, শ্বেয়াৰ কৰিব। বৰ্তমান সকলোৱে নিশ্চয় ভালে আছে। কি কৰিম, ৰুমতে বহি আছোঁ, ডিউটিও নাই। মই সুদূৰ বাংগালোৰৰ পৰা কৈ আছোঁ। বৰ্তমান ৰুমতে আছোঁ, খাইছোঁ, শুইছোঁ, বহিছোঁ, সিমানেই, অন্য কোনো কাম নাই। কিন্তু এই বিশ্বই কঁপাই যোৱা এই যি মহামাৰী কৰোণা, তাৰ কাৰণে আপোনালোকে ঘৰতে থাকক, সুস্থ থাকক। বাৰে প্ৰতি আপোনালোকে চেনিটাইজাৰ নতু চাবোন লগাই হাত ধুবলৈ কৰক। আৰু যিমানেই আপোনালোকে বাহিৰত যাওক, যিমানেই জৰুৰী কামত যাওক, কিন্তু আপোনালোকে মাস্কখন পৰিধান কৰিব। আৰু প্ৰতিজন ব্যক্তিৰ পৰা কমেও 1 মিটাৰ দূৰত্বটো বজাই ৰাখিব। কাৰণ যিমানেই আপোনাৰ যিমানেই ঘনিষ্ঠ নহওক, যিমানেই আপোনাৰ সম্পৰ্কীয় নহওক, কাৰণ এই বেমাৰটো কাৰ ওচৰত, আপোনাৰ ওচৰত আছেনে, মোৰ ওচৰত আছেনে, কোনেও নাজানে। সেইটো কাৰণে আপোনালোকে য'ৰ পৰাই হওক, বাহিৰৰ পৰা যি আহে, ঘৰৰ মানুহৰ লগত বাৰু অলপ বেলেগ, কিন্তু যিবোৰ বাহিৰৰ পৰা মানুহ আহে, বাহিৰৰ পৰা মানে আপোনাৰ ঘৰলৈ আহিছে বা কিবা জৰুৰী কামত আহিছে, তেওঁক আগতে দিয়ক, চাবোনেৰে হাত ধুবলৈ দিয়ক। হ'লেও আপোনালোকে আঁতৰত থকাটো ভাল। আৰু বৰ্তমান এইকেইটা দিনত মানে আপোনাৰ ঘূৰা চকা এইবোৰ কামবোৰ পৰা অলপ বিৰত থাকক। তাকে আমিও বহুত বৰিং হৈছোঁ। বৰিং হ'লে কি হ'ব, কাৰণ নিজৰ জীৱনটো এতিয়া বহুত বিপদত আছে, সকলোৱে জানেই। সেইটো কাৰণে ঘৰতে থাকক, ঘৰৰ পৰা ওলোৱা কথা নাভাবিবই। বৰিং হ'লে কিতাপ পঢ়ক। আজিকালিতো চব মোবাইলতে আছেই, একো অসুবিধা নাই। মোবাইলতে গেম খেলক, কিবা কৰক, কিন্তু ঘৰৰ পৰা বাহিৰত ওলোৱাটো কম কৰি দিয়ক। আৰু যি চৰকাৰে নিৰ্দেশাৱলী দিছে, সেইবোৰ মানি চলিবলৈ চেষ্টা কৰক। আমিও মানি আছোঁ ইয়াত বৰ্তমান। কিবা জৰুৰী কাম হ'লেহে বাহিৰত ওলাই গৈছোঁ, নতু ওলাই যোৱা নাই। আপোনালোকেও সেই কৰিছে বুলি মোৰ আশা। নিশ্চয় সফল হ'ম, খালি কেইদিন দেৰি হ'ব, কিন্তু আপোনালোকে ঘৰতে থাকক, সুস্থ থাকক, আৰু আপোনাৰ পৰিয়ালকো সুস্থ ৰাখক। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় আই অসম। ঠিক আছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ থাকিল।